সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি জলনিবাসী ৰাইজক সহযোগিতা কৰাৰ বাবে ধন্যবাদ। আমি ধৰ্মধ্বজা উত্তোলন কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই আমাৰ মন্ত্ৰ ছাৰ নাজিয়া ONC কলনী সাৰ্বজনীন নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বছৰেকীয়া বৰসভা, ভাগৱত পাঠ আৰু ভাওনাৰ কাৰ্যসূচীত আমি আজি শুভ আৰম্ভ কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানত আমি শুভ আৰম্ভ কৰিবৰ কাৰণে আমাৰ মাননীয় চিভিল ONC বিষয়া শ্ৰী ৰূপম মহন্ত ছাৰক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতক আমি আমাৰ ONC নামঘৰৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। লগতে মেমকো আমি আদৰণি জনাবলৈ আহিছোঁ। আজি ধৰ্মধ্বজা উত্তোলন কাৰ্যবাহী সম্পন্ন হৈছে। এতিয়া আমি ভাগৱতৰ শোভাযাত্ৰা আৰম্ভ কৰিম। ভাগৱতৰ এটা মই খালি মানে সংস্কৃত এটা মোৰ মনত পৰিছে আজি। তাত কৈছে যে নাহি জ্ঞানেন সদৃশম পবিত্ৰ মিহ বিদ্যতে, মানে জ্ঞানৰ সমান পবিত্ৰ কোনো বস্তু নাই। আৰু আমি দৈনন্দিন জীৱনত বহুত কাম কৰিব লাগিব, কিন্তু আধ্যাত্মিকতা আৰু জ্ঞানৰ যদি পূজা নকৰোঁ তেনেহ'লে সকলো অসাৰ। গতিকে এই দুদিনীয়া যিটো কাৰ্যসূচী এইটো অতিকৈ প্ৰয়োজনীয় আমাৰ নিজৰ পৰিয়াল, আমি ব্যক্তিগতভাৱে আমি সকলো আৰু সমাজৰ মংগলৰ কাৰণে, শান্তিৰ কাৰণে, সুখৰ কাৰণে। গতিকে মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত এই দুদিনীয়া কাৰ্যসূচী আপোনালোকৰ সফল হওক আৰু আমি প্ৰতি বছৰে এই পৰম্পৰা যাতে পবিত্ৰ পৰম্পৰা উৎপন্ন ৰাখিব পাৰোঁ তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এই অনুষ্ঠান
রাম রাম বাইকাতে কৃষ্ণ রাম রাম কৃষ্ণ এ জগতরে গুরু তুমি গুণরে সাগৰ এ কুসুম্বৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ ও একদিন দৈৱ যুগে সত্য সন্ধ্যা মাতৃ এ অদ্ভুত এক স্পন্ন দেখিলন্ত এ মোৰ ৰাতি দে কি সুৰে বজালা পালে শংকৰ গুৰু কি সুৰে বজালা কি সুৰে বজালা শ্ৰীমন্ত হৰি ভকতৰ জানা যে নকল্প তৰু শংকৰ গুৰু মান্ডব কিন্তু সকল ৰাইজে আমাৰ ভাগৱত ভগৱানৰ সহায় সহযোগিতা কৰিছিলে তেওঁলোকক আমি আহি সমজুৱা সেৱা ল'বলৈ অনুৰোধ কৰিলোঁ। কৃষ্ণ পদে দুঃখহাৰি সমায়াৰি অধিকাৰী
কৃষ্ণ শ্রেষ্ঠ ভাল 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 কামনা পূর্বক লাগি কৃষ্ণক হৃদয় অনন্ত কামনা পূর্ণ কৃষ্ণ কৃপাময় হে দৈবকী নন্দন সৰ্বতোষ মনখন তোমাৰ চৰণত লৈছো কণ আজি নাজিৰা সমষ্টি এই ONGC এমপ্লয়ীসকলে বিশ্বৰ শান্তিৰ হকে গাঁৱৰ সুমংগলৰ হৈ তারা সমস্তই এই বৈকুণ্ঠ কল্পতৰ শ্ৰীমদ ভাগৱত ভাগী ভ্ৰমণ কৰি আহি নিৰ্দিষ্ট জেগাত প্ৰতিষ্ঠা কৰি থৈ পূৰ্ণকৃষ্ণ ভগৱন্তৰ পাদপংকজত এভাগী সেৱা ধৰিছে। প্ৰভু ভগৱন্ত এই সেৱাভাগী অচিতৰূপে গ্ৰহণ কৰক। যি যেনেকৈ ভাগ কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱাভাগী ধৰিছে সেৱাভাগী সম্পূৰ্ণ প্ৰবিধান কৰক। গুৰু দেৱ নাম ভকত চাৰি বস্তু গ্ৰহণ আদি হওক। শংকৰ মাধৱ দুজনাক সেৱাভাগী অচিতৰূপে গ্ৰহণ কৰি পূৰ্ণ কৃষ্ণ ভগৱন্তৰ অভয় চৰণলৈ নিৰ্ভয় জানি তাৰা সমস্ত মানুহৰ বাঞ্ছিত পূৰ্ণ কৰিব কৃষ্ণ হৰে। Thank you for watching video.